হেল্ল' এভৰিৱান, নাজিৰাত এয়া ছেকেণ্ড টু পাৰ্ট মানে ডে এটাই হয়। মানে আমি ৰাতিপুৱা পূজা কৰি আহি গধূলি সময় এইটো ভিডিঅ' কৰিছোঁ, কাৰণ দীঘল হৈ যায় কাৰণে মই শ্বৰ্ট কৰি এনেকুৱাকৈ পাৰ্ট কৰি দিম। আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। মেচিন আছে, এইটো বেচিন, এইটো মই, আৰু এইটো জানো এইটো কোনফালে যায়। এইটো বাথৰুম, এইটো গিজাৰ, আৰু এইটো ৱাশৰুম, এইটো মানে দুটা হেৰিত আছে, আৰু এইটো এটা ৰুম, এইটো এনেকুৱা। বহুত ভাল লাগিছে বাথৰুম, এইটো ৱাশৰুম, এইটো ৱাশ্ব কৰিব পাৰি, এইটো ৱাশ্বিং মেচিন আছে, কাপোৰ ধুলে ধুব পাৰোঁ, আৰু এইটো আইনা, আৰু এইটো বাথৰুমটো। বিশেষকৈ আমাক বাথৰুমটো লাগে ন, আৰু ঠাণ্ডাৰ দিন হয়, তো ঠাণ্ডাৰ দিনত আমাক ঠাণ্ডা পানীতে কেনেকৈ গা ধুম, গিজাৰটো লাগিবই। এয়া গিজাৰটো আছে, গিজাৰটো আছে, চেম ঘৰৰ ফিলটো আহিছে। আৰু এদিন আজি ৰাতিটো ইয়াতে থাকিম। আজি ৰাতিপুৱা যিহেতুকে আহি পাইছোঁ, আমি ৰাতিপুৱা 5:30 বজাত আহি পাইছোঁ। 5:30 বজাত আমি ইয়াতে সোমাইছোঁ, দিনটো মন্দিৰত গৈছোঁ আৰু ভাত খালোঁ। তাৰপিছত আহি ইয়াতে অলপ ৰেষ্ট ল'লোঁ। আৰু এইখন দৰজাখন, এইটো ৰুমলৈ যোৱা, এইটো দৰজা, এইটো ঠাণ্ডাৰ দিনৰ কাৰণে, গৰমৰ দিনৰ কাৰণে এচিও আছে। এইখন ডাঙৰ, ইয়াতে ফেট হৈছে, ইয়াতে বাবু, ইয়াতে মই, আৰু এইটো দেউতা। এইটো ভালেই হৈছে। এখন এইটো এতিয়া গধূলি 6:30 বাজি গৈছে। এইটো গৰমৰ দিনৰ কাৰণে টেনশ্যন নাই। আৰু এইটো মই, এইখন ড্ৰেছিংখন ধুনীয়া, আৰু এইখন আছে ধুনীয়া। চেণ্ডেল দিছে দেই, ইয়াৰ পৰা চেণ্ডেল দিছে। এয়া আমাৰ জোতাবোৰ, এয়া আমি এইবোৰ লেতেৰা কৰিছোঁ। লেতেৰা নহয় মানে এনেকৈ থৈছোঁ, আৰু কেনেকৈ থ'ম, নহ'লে উপায়টো নাই। ধুনীয়া ৰুম। আৰু এটা বিশেষ বস্তু এটা দেখাওঁ ৰ'ব। এইটো দেখিছেনে? আগৰ দিনৰ মানে এওঁলোক পুৰণা, মানে মানুহ, বহুত পুৰণা মানুহ, ধনী মানুহ থাকে যে, সেই সেনেকুৱা আৰু পূৰা এয়া আগৰ দিনৰ আৰু মানে খুলি এখন দৰজা হয়। এয়া হোৱা ৰাস্তালৈকে এয়া। এয়া দিনত আপোনালোকক দেখাব আছিলে, কালি বাৰু ৰাতিপুৱা অলপ দেখাই দিম। ইফালে মানে ঘৰ থাকে, ইফালে মানুহ আছে,
পৰিৱেশটো খুব বেছি ভাল, খুব বেছি ভাল লাগে, মানে বহুত ভাল লাগিছে আৰু পৰিৱেশটো।